কিমান চনত কলকাতাৰ পৰা ব্ৰহ্মপুত্ৰই ব্ৰহ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়? আৰু ইয়াৰ উত্তৰটো হ'ব ক 1849 চনত। অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ সুৰংগ ক'ত আছে? আৰু ইয়াৰ উত্তৰটো হ'ব খ মাহুৰত। অসম ভূমি একত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গ 1960 চনত। BRPLক IOCৰ লগত একত্ৰীকৰণ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব খ 2003 চনত। অসম ঔদ্যোগিক উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব খ 1965 চনত। লালা বৰাক উপত্যকাৰ কি হয়? আৰু ইয়াৰ উত্তৰটো হ'ব খ ৰেল জংচন। 2003 চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব খ বড়ো ভাষা। তলৰ কোনখন জিলাৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্তশাসিত জিলালৈ যোৱা নাই? আৰু ইয়াৰ উত্তৰটো হ'ব গ কাৰ্বি আংলং। অসমৰ ফৰেনচিক লেবৰেটৰী ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব ক গুৱাহাটীত অৱস্থিত। অসমৰ আঞ্চলিক গৱেষণাগাৰ ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব গ যোৰহাটত অৱস্থিত। ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব ক 155 নং অনুচ্ছেদ অনুসৰি। ভাৰতবৰ্ষত কমিউনিষ্ট দল কিমান চনত গঠন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গ 1925 চনত। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব খ উলুবাৰীত অৱস্থিত। অসম আৰক্ষীৰ কিমানটা IR বেটেলিয়ন আছে? আৰু ইয়াৰ উত্তৰটো হ'ব ঘ 9টা। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? আৰু ইয়াৰ উত্তৰটো হ'ব খ 7টা। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব গ মাণ্ডাকাটাত অৱস্থিত। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব খ 4টা। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ক আছাম ৰাইফলছ। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গ 2015 চনত। চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হ'ব খ গুৱাহাটীত অৱস্থিত। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ক 8000। অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ঘ 1996 চনত। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু আগ্নেয়াস্ত্ৰ কি? আৰু ইয়াৰ উত্তৰটো হ'ব খ লি এনফিল্ড 303 ৰাইফল। ভাৰতত পোনপ্ৰথমে কাগজৰ মুদ্ৰা কেতিয়াৰ পৰা প্ৰচলন হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব
গ 1861 চনৰ পৰা